गसाइगाव पुलिसा गुबुन रायजोनिफ्राय लाबोखुमानाय बेलाथि अमा जब्द खालामदों। दिनै गसाइगाव महकुमानि सिङाव थानाय सोनाब बंग सीमा श्रीरामपुरजों गुबुन रायजोनिफ्राय गासै 14टा अमा लाबोखोमानाय AS12CC1403 नम्बरनि गंसे गारिखौ गसाइगाव पुलिसा हमनो हादों आरो दायो गसाइगावनि जिब जुनार बेराम फाहामथाय होग्रा फाहामसालियाव नायबिजिरनो थाखाय लानानै थाङो होननानै मोनथिनो मोननाय जादों। मख'नो गोनांदि आसाम सरकारा थांनाय माखासे दिननि सिगांनो गुबुन रायजोनिफ्राय आसामाव अमा आरो दाउ लाबोनायखौ बन्द फोसावना होदोंमोन। नाथाय माखासे फालांगि खालामग्रा सुबुंफोरा स्रोदै लाबोखुमाबाय थानायखौ नुनो मोननाय जादों। মালিক এতিয়া বৰ্তমান লগত নাই, ঘৰত আছে। কি নাম মালিকৰ? চলেন কি বসুমতাৰী ঘৰ কদিয়া ঘৰ ওদালগুৰি। আজি কোনে ধৰিছে গাড়ীটো? এইটো কোনে ধৰিছে ক'ব নোৱাৰোঁ, আমি চিনি নাপাওঁ। আজি লাইফত ফাৰ্ষ্ট দেখা পাইছোঁ। সিহঁতক ঠিক নাই, আগতে এনেকুৱা ধৰি পিনি কিবা কৰিব পৰা হয় আমি ক'ত নাপাওঁ। ধৰি এতিয়া ক'ত আনিছোঁ? গোসাইগাঁও ভেটেনাৰী হস্পিটেলত আনিছে। গাঁৱৰে মালিক আৰু কোনো নাই, আমি নিজে মালিকে পূজা দি পঠাই কালেকশ্যন কৰোঁ। এনেকুৱা গৰীব মানুহ কাৰণে যাক ঘূৰি পিনি খা গোটেই ঘৰ চলা বুলি আমাক পূজা দি পঠাই পোৱা বিচাৰোঁ। এনেকৈ যিখন গাড়ী আমাৰ গোসাইগাঁও আৰক্ষী চকীৰ পুলিচ থানাত ধৰিছে, সেইখন ইয়াত 16টা গাহৰি আছে আৰু এই গাহৰিখিনি যিখিনি আনিছে তেওঁলোকৰ হাতত কোনো ডকুমেণ্টছ নাই। মানে তেওঁলোকে যে লোকেল বুলি কিবা কাগজ থাকিব লাগে, কোনো ডকুমেণ্টছ নাই। আৰু পুলিচে ধৰি আমালৈ ঠিক এতিয়ালৈ হেণ্ড অভাৰ কৰা নাই, কাৰণ আমাক ৰিকুৱেশ্যন এতিয়ালৈ দিয়া নাই, মাত্ৰ আমাৰ ইয়াত ৰাখি থৈছে। এতিয়া একশ্যনটো আমি কি কৰিম? আমি আমালৈ হস্তান্তৰ কৰাৰ পিছত আমি যিখন আমাৰ SDPO ছাৰ থাকিব, আমাৰ SDO ছাৰ থাকিব, অলপ আলোচনা কৰাৰ পিছত কি কৰা যায় পিছতে সিদ্ধান্ত কৰা হ'ব। গাঁৱৰখিনি ইয়াত লোকেল বুলি প্ৰমাণিত হোৱা নাই। এইখিনি অলপ বাহিৰৰ পৰা আহে, লোকেল হ'লে আমি গম পাম, কিন্তু ইয়াতে লোকেলৰ কোনো ইচ্ছিন নাই। এইটো বাহিৰৰ পৰা আহিছে। যিহেতু আমাৰ ইয়াত দুখনে গেট আছে, এখন হ'ল বক্সিৰাট গেট, এখন শ্ৰীৰামপুৰ গেট। আমাৰ ইয়াত যিহেতু আহিছে সেইটো শ্ৰীৰামপুৰ গেটেৰে আহিছে। এতিয়া এওঁলোকে আহিছে অলপ ভিতৰৰ ৰাস্তাৰে, আৰু এতিয়া আমাৰ নেশ্যনেল হাইৱেদি আচলতে গাড়ী অহা নাই। আৰু আমাৰ যিটো চিমুলটেপ আৰক্ষী চকী তেওঁলোকে পূৰা পহৰা দি থাকে, আৰু সেইদি গাড়ী আহিব পৰা নাই। তেওঁলোকে ভিতৰৰ ৰাস্তাৰে আহি হাৰা পোটা দি আহি সোমাই ইয়াত ধৰিছে, পদ্মবিলত ধৰিছে, পাব্লিকে ধৰিছে, আৰু পাব্লিকে গাড়ীখন আনি পুলিচক দিছে। কিন্তু গম নাপাম, সেইটো নাজানো। মানে সেইটো সেনেকুৱা আমাৰ লগত কোনো লিংক নাই। ইয়াৰ বজাৰ মূল্য 16টা গাহৰি 16টাত 2.5 লাখ টকা হ'ব। এইটো বিদেশী জাতৰ গাহৰি, লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, লাৰ্জ ব্লেক ইয়ৰ্কশ্বায়াৰ থাকে। এতিয়া আমি অলপ শিথিল কৰি দিছোঁ, কাৰণ এতিয়া আমাৰ এই ফিল্ডত বহুত গৰুৰ বহুত বেমাৰ হৈছে, যাৰ কাৰণে আমি ইমিডিয়েট ভেকচিনেশ্যনৰ ব্যৱস্থা কৰি আছোঁ। গতিকে আমাৰ এজন মানুহে সকলো ঠাইত কাম কৰিব নোৱাৰে, কাৰণ আমাৰ এতিয়া ফিল্ডখন, আমাৰ প্ৰথম গুৰুত্ব আমাৰ ফিল্ডখনৰ যদি আমি এনিমেলখিনি কিছুমান বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ, সেইটো আমাৰ টাৰ্গেট। সেইকাৰণে আমি এতিয়া আমাৰ প্ৰতিখন ডিছপেঞ্চাৰী প্ৰতিজন ষ্টাফে বৰ্তমান ভেকচিনেশ্যনত ব্যস্ত হৈছে। চৰকাৰে এখন SOP দিছিলে, SOP মতে যদি তেনেকুৱাকৈ আহে তেতিয়াহ'লে কালিং কৰিব লাগে। কিন্তু গাহৰি কালিং কৰাৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰব্লেম আহি পৰে। আমি ব্ৰইলাৰবিলাক যেনেকুৱাকৈ গাঁতত পুতিছিলোঁ, এইবিলাক আচলতে এটা নিয়মত আমি একেবাৰে মাৰিব লাগে, গাহৰিখিনিক মাৰিব লাগিব। আৰু মাৰাৰ কাৰণে আমাৰ গুৱাহাটীত টীম আছে, এটা কাৰেণ্টত মাৰিব লাগে। আমাৰ ইয়াত সেনেকুৱা ফেচিলিটি নাই। এতিয়া কাৰেণ্টত মাৰিব গ'লে 2-3 দিন সময় ল'ব, আমি অফিচত জনাব লাগিব, তেওঁলোকে আকৌ এটা ডেট কৰিব, অন্ততঃ 6-7 দিন সময় লৈ যাব তেনেকুৱা কৰিব গ'লে। গতিকে এতিয়া এই প্ৰচেছটো কি কৰা যায় এতিয়ালৈ মই সিদ্ধান্ত একো কৰিব পৰা নাই।